গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আকৌ এটা অন্য এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত মই দিমপি। এয়া ৰাস্তাৰ পৰাই আৰম্ভ কৰিলোঁ আজিৰ ভিডিঅ'টি। এতিয়া মই গৈ আছোঁ বৰ্তমান ঘৰলৈ বুলি। আজি এটা বিশেষ কাৰণ মানে কি, মাহঁত এফালে যাব, মাহঁতক অলপ আগবঢ়াই থ'বলৈ আহিছোঁ। বাকী দেখিছে নহয়, ৰাস্তা ঘাটবিলাক ইমান ভাল হ'ল আজিকালি, অহা যোৱা কৰিবলৈ ইমান ভাল লাগে নহয়। পিছে আপোনালোকে কেনে পাইছে জনাবচোন। এয়া পামগৈ আৰু বেছি পোৱা নাই, বাকী বলক গৈ থাকোঁ। ঘৰ আহি ডাইৰেক্ট আৰু ষ্টেচনহে ওলালোঁ আৰু। গাইজ, এয়া আমাৰ মানুহবিলাক ওলাইছে। এতিয়া আমি ডিব্ৰুগড় ৰেলৱে ষ্টেচন। ঘৰৰ পৰাই আৰু ভিডিঅ' বনোৱা নহ'ল মই আৰু বোলো ডাইৰেক্ট কিহত যাম ষ্টেচনে পাই আকৌ। গ'লোঁ। মাহঁতৰ দেৰিও হৈছিলে, আমাৰ অলপ আহোঁতে দেৰিও হ'ল। বাকী বাণীপুৰ ষ্টেচন পাই গ'লোহি। এতিয়া মাহঁতক আগবঢ়াই থওঁ আৰু ট্ৰেইন অলৰেডি প্লেটফৰ্মত ৰৈ আছে। এতিয়া উঠাইহে গাইজ, কথা এয়া আৰু এনেকৈ ক'ৰবাত মানে মোৰো যাবলৈ মন যায় কাৰোবাক যোৱা দেখিলে। কি আমি গৈ আছোঁ ভিতৰত, আৰু ইয়াত প্লেটফৰ্মবিলাকৰ এনেকৈ থাকিলে মানে মোৰো ক'ৰবাত মানে ময়ো যেন যাওঁ তেনেকুৱা ফিল হয়। বাকী মোকতো নিনিয়ে বাৰু, তেনেকৈ সৰুতে ঝক ৰেলগাড়ী যায় নহয় জানো। বাকী এয়া ট্ৰেইনখন ছেকেণ্ড নে থাৰ্ড প্লেটফৰ্মত ৰৈ আছে, তো আমি তালৈ বুলিয়ে গৈ আছোঁ আৰু। এতিয়া বৰ্তমান মা আৰু মামা যাব ইয়াৰ পৰা, আমি বাকীখিনি আগবঢ়াবহে আহিছোঁ। তেওঁলোক প্ৰথম গোৱালপাৰা যাব, তাৰ পৰা আকৌ এফালে যাব। বাকী সেয়া মামা, এতিয়া পোৱালীয়ে আমনি নকৰিলে হৈছে আৰু ময়ো যাওঁ বুলি কৈ। এতিয়া সেয়া পামগৈ আৰু ট্ৰেইনত। বাকী ভিডিঅ' চিডিঅ' কৰি থকা নহ'ল আৰু ইয়াত অলপ ট্ৰেইনৰ ভিতৰত দেখাই দিছোঁ আৰু তেওঁলোক ইয়াৰ পৰা ডিব্ৰুগড়ৰ পৰা গোৱালপাৰাহে যাব। তাৰপিছত পোৱালি খুব মজা পাইছে আৰু ট্ৰেইনত উঠি। ইয়াত ফটো কপি মাৰি দিলোঁ, লগতে চান্সতে ময়ো এক কপি তুলি ল'লোঁ। বাকী এতিয়া ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল, মাহঁত যাব ওলালে। ত' সেয়া বাই বাই, টাটা, হেপী জাৰ্ণি, বাই বাই। ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল। বাকী দেখিছে নহয়, পোৱালিও যাওঁ কৰিছে। বাকী ফটোটো ইমান এটা নেচেচাৰী ন, ফটো লৈ তাৰপিছত বাকী ঘৰত আহি পিনে আহোঁতে ফুচকা লৈ আহিছিলোঁ। এতিয়া ফুচকা খাব লৈছোঁ। বাকী আজিলৈ আহিছোঁ তেন্তে, বাই বাই। যদি ভাল লাগে লাইক এটা কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব। তেন্তে আজিলৈ আহোঁ, বাই বাই, থেংক ইউ। গোটেই পালি ওলাই